my dear friends, welcome back to my another new vlog. আৰু আজি মাৰ মই গৈ আছো আনটেনা যেহেতু আজি ৰাখি বন্ধন সো আজি মায়ে মামাহঁতক ৰাখি বনাব গৈ আছে ভিডিঅ'টো এনজয় কৰক লাইক কমেন্ট সকলো কৰি দিয়ক চেনেলটো যদি নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক my dear friends welcome to my YouTube channel Life is Journey 2.0 আৰু এই হৈছে আমাৰ কাজিৰঙা ৰাতিকৈ ৰাস্তা আৰু এইখন হৈছে আমাৰ অগৰতলি ৰেঞ্জ এটা ধুনীয়া ৰিজৰ্ট আছে পেডিচেট আছে উকুম আছে অগৰতলি ৰিজৰ্ট আছে ফুৰিবলৈ আহিব আপোনালোকে নিশ্চয় ভাল হ'ব চিল কৰিব এনজয় কৰিব লাইফ এনজয় আৰু যেহেতু আমি খেতিয়কৰ ল'ৰা খেতিয়ক হয় খেতি কৰিয়ে আমি জীৱন নিৰ্বাহ কৰোঁ আমাৰ এই সেউজীয়া পথাৰৰ সুবাস আমাৰ বাবে প্ৰাণ আৰু আটাইতকৈ ভাল কথা আমি এটা ফ্ৰেছ অক্সিজেন পাওঁ যেহেতু বহুত গছ-গছনি কমিয়ে গৈছে প্ৰায়ভাগ আপোনালোকে কাজিৰঙা ঘূৰিব আহক কাজিৰঙা চাওক কাজিৰঙাত এনজয় কৰক বাঘ হাতী সকলো চাই যাওক এয়ে হৈছে আমাৰ পথাৰ যাক কওঁ আমি সেউজ ধৰণী বুলি প্ৰকৃততে ক'বলৈ হ'লে আমাৰ খেতিয়কসকলে আমাৰ জীৱনদাতা কাৰণ খেতি নহ'লে খেতি নকৰিলে খেতিয়কসকলে আমাৰ জীৱন জীয়াই থাকিবলৈ হয়তো কঠিন হৈ যাব আৰু এইখনে হৈছে আমাৰ পথাৰ আৰু মায়েহে ছাগলী খেদি আছে আৰু এইজনী আমাৰ কণমানিজনী ওচৰতে বহি আছে হাই কৈ দিয়া আকৌ হাই কি খবৰ বুলি কৈ দিয়া আপোনালোকৰ কণমানিজনী সুধিছে আপোনালোকৰ কি খবৰ এটা কমেণ্ট কৰি জনাই দিব মোৰ ভিডিঅ'বিলাকত কেনেকুৱা ভইচ কোৱালিটি আহিছে তোমালোকে মই টেষ্ট কৰা নাই তো এতিয়া মই এই মাইকটোতে মানে মাইক নহয় এইটো হেডফোন হয় হেডফোনটা নতুনকৈ লৈছোঁ হেডফোনতে এটা ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ চাউণ্ড ৰেকৰ্ডিং হৈ আছে হেডফোনৰে কেনেকুৱা হৈছে ভইচ কোৱালিটি আপোনালোকে এবাৰ জনাই দিব কমেণ্ট কৰি মানে মোৰ 2.0 এইটো কাৰণে ৰাখিলোঁ মোৰ ইউটিউব চেনেলটোৰ নাম লাইফ ইজ এ জাৰ্নি 2.0 কাৰণ আগতে এটা মোৰ চেনেল আছিলে সেই চেনেলটো থাকোঁতে এটা মই মাইক লৈছিলোঁ সেই মাইকটো ভিডিঅ'ৰ কাৰণে তোৰ যোগাৰ কৰি আছোঁ মানে এইটো যোনটো ফোনত এতিয়া ভিডিঅ' ৰেকৰ্ড কৰিছোঁ নতুনকৈ ল'লোঁ এই ফোনটোত মানে যি টি হেডফোনৰ জেক ছাপোৰ্ট নকৰে সেইটো কাৰণে মই এটা হেডফোনৰ জেক অৰ্ডাৰ দিছোঁ সেই হেডফোনৰ জেকটো আহিলেহে সেই মাইকটোৰ পৰা আপোনালোকে চাউণ্ড কোৱালিটি পাব এতিয়া আপোনালোকে এটা কমেণ্ট কৰি জনাব এতিয়া মই যাওঁ টাউন কমেণ্ট এটা কৰি জনাব কোন ঠাইৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে আৰু কোন আছে আমাৰ খেতিয়ক ডেকাসকল আৰু আমি পাই গ'লোঁ বৰ্তমান টাউন গৈ আছোঁ মা আৰু মই আৰু এই ভতিজা ছোৱালী গৈ আছে যে টাউন মানে টাউনত আমি পালোহি তো এতিয়া আমি ৰাখি কিনিব গৈ আছোঁ তাত ৰাখি পচন্দ নহ'ল আমাৰ আকৌ এইফালে এখন দেখিছোঁ এইখনলৈ যাম লুকাইছোঁ মোক জোকাইছে আৰু লুকাইছে এনেকুৱা ৰাখিব অলপ ভালেই লাগে বাৰু এতিয়া কোনডাল লোৱা হয় এই মোক জোকাই আছিলে দিনটো ব্লগ বুলি খুব জোকাই আমাৰ চেনেলটো আগতে এইডালে লৈ লওঁ নেকি এইডালকে তিনিটা লৈ ল'ম ন এইডালে ভাল লাগিছে আমাৰ মাদাৰৰ এইডালে পচন্দ হৈছে তো আৰু আমাৰ ৰাখি লোৱা হৈ গ'ল আপোনালোকে এটা কমেণ্ট কৰি জনাব যে ৰাখিৰ মুহূৰ্তটো কি সেইটো আৰু যিহেতু আমাৰ মা যাব আমাৰ মামাৰ ঘৰ মিঠাই অলপ লৈ লওঁ যি মিঠাই হয় কিবা কিবি লৈ ল'ম আৰু এটা মিঠাই লোৱা হৈ গ'ল আমাৰ এইটো পোৱালি পোৱালি দিয়া আৰু এতিয়া মিঠাইটো লৈ ল'লোঁ মজাকৈ এতিয়া যাম বাই বাই কৈ দিয়া ভালকৈ বাই বাই আৰু আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন আপোনালোকে কি মিঠাই বেছি ভাল পায় নিশ্চয় চেষ্টা কৰিম আপোনালোকক মিঠাই খুৱাবলৈ আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব হেল্প কৰিব আপোনালোকে হেল্প কৰক আপোনালোকক মিঠাই খাবলৈ মই ৰেডি আছোঁ ল'ৰা আমাকে আমাৰ ডাঙৰ দাদাক বনাইছে ৰাখি ডালিমি ক'ত যাবা এতিয়া ক'ত যাবা ৰাখি কিনিবলৈ কাক কিনাবা ভাইটিক নতুন ভাইটি আমাৰ নতুন ভাইটি ৰাখি পিন্ধাবলৈ আমাৰ ডালিমি ওলাইছে আমাৰ গুডু আমাৰ এজনী চুমি আৰু এজনী আমাৰ চুমচুমি বগলী আমি বগলী বুলি মাতো ইয়াক এই বগলী বুলি মাতো এইজনী আমাৰ ডালিমি
আৰু এজনী আমাৰ ভতিজা ছোৱালী ফটোৱা আকৌ এতিয়া আমি যাম টাউন ছোৱালীজনী দেই পাপৰি বাইদেউ বেলেগ কাম কৰিছে আজি এজন আমাৰ সাৰথী দেই আমাৰ ল'ৰা বাপেক দিয়ক 12ডাল মান দিয়ক একদম বাছি বাছি ৰাখি লৈ লৈছোঁ একদম আৰু আমাৰ ৰাখি লোৱা হৈ গ'ল এতিয়া আমি হোটেল যিহেতু আমাৰ বোকাহাটৰ পেৰা মেইন আৰু বোকাহাটত পেৰা চবতকৈ ভাল এইখন হোটেল আৰু ইয়াতে ল'ম এতিয়া মহা এইটো হ'ব 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 আমাৰ ৰাখি পিন্ধালে দেই মেইন কামটো হ'ব আমাৰ ইমান টাইমৰ পৰা যিটো কাম ৱেইট কৰি আছিলোঁ ভিডিওটো মানে আছিলে যদি ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পাকঘৰৰ পৰা ভিডিওটো শেষ কৰিছোঁ বাই বাই